নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আমাৰ ৰঙালী বিহুৰ আজি গৰু বিহুৰ প্ৰথম দিনত আমি আহিছোঁ আজি হাবুঙলৈ। গতিকে সকলোকে এবাৰ হাবুং দেখাম বুলি আহিছোঁ। গতিকে আপোনালোকে পলম নকৰি আপোনালোকক সকলোকে এবাৰ দেখাব বিচাৰিছোঁ। আৰু মোৰ লগত আছে এজন মহান ব্যক্তি। নমস্কাৰ। গতিকে আমি সকলোৱে এবাৰ হাবুঙক পৰিদৰ্শন কৰোঁ। খুব কম সংখ্যক মানুহে আছে, 2-4জন আছে। আজি মানে ভালদৰে চাওঁ বুলি চাব পৰা যাব আৰু, হয়নে নহয়? হয় হয়, আজি ভালকৈ আহিছোঁ যদি ইমান দূৰৰ পৰা চাব লাগিবই নহয় জানো? আজি হেঁপাহ পলোৱাই ভালদৰে চাই ল'ব পৰা যায়। CC কেমেৰা লগোৱা আছে মানে, আজিহে দেখিছোঁ CC কেমেৰা। প্ৰথমে চাকি জ্বলাই লওঁ। এইটো হ'ল মঞ্চ। জেগাখিনি এতিয়া বহুত ভাল হ'ল আগতকৈ দেই। আমি আগত আহোঁতে অলপমান লেতেৰা হৈ আছিল, এতিয়া কিমান চাফা চিকুণ হৈ আছে। আজি একদম পূৰা খালী হৈ আছে, মানুহ নাই। চাকি ইয়াত জ্বলোৱা হয়, প্ৰথমতে চাকি জ্বলাই লোৱা হয়। একদম দিয়াক ধ্যানে চবেই চাকি জ্বলাই আছে দেই। ইয়াতে জোতাটো চাইডে থৈ ল'ব লাগিব। ভৰি ধোৱা পানীটো ক'ত? সেইফালে আগত পানী সেইটো তাত ধুব লাগিব। জোতাটো ইয়াত থৈ লওঁ, তাৰপিছত এই পাৰহালে ক'ত সজা লৈছে দেখিছে নাই? উমনি পোৱালি পাইছে নেকি? সজা আছে ইয়াতে। পলাইছে আৰু এটা আছে। বন্ধু, কি খবৰ? ভালনে? খুন্দা মাৰি নিদিবি দেই। বন্ধি কণ নিশা শিখাৰ প্ৰগ্ৰেম হৈ গ'ল হাবুঙৰ বাকৰিত। স্নিগ্ধা শিখা